হেল্ল' গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে বাৰ মোৰো খবৰ ভাল। তো আপোনালোকে চাব পাৰিছে MD ইমৰান ব্লগ। তো আজি আমি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো এনেকুৱা মানে আমাৰ কলেজ আৰম্ভ হৈ গৈছে। তো আমাৰ ৰুমত যাব লাগে আজি। তো আজি ৰুমত যাম। তো ৰুমত যাওঁতে আমি কেনেকৈ মানে কি লৈ যাওঁ আৰু কিহেৰে যাওঁ, তো আপোনালোকক গোটেই দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো ফুল ভিডিঅ'টো চাব। তো পূৰা মজা হ'ব, চাই থাকক ভিডিঅ'টো। তো ৰুমত যাবৰ কাৰণে প্ৰথমতে মই কাপোৰ চাপোৰ ভাজ কৰি আছোঁ আৰু ঈদৰ আগতে আহিছিলোঁ। তো বহুত দিন বন্ধ আছিল, সেইকাৰণে কাপোৰ চাপোৰ গোটেই লৈ আহিছোঁ, লেতেৰা হৈছিল। তো মাক ধুব দিছিলোঁ, ধুই কেনে দিছে। তো এতিয়া মই কাপোৰ চাপোৰ গোটেই ভাজ কৰি ল'লোঁ আৰু অলপ লেবেল মাৰিবৰ কাৰণে কিবা কিবি মুখত লগাই আছোঁ। তো মানুহ এজনে চালে অলপ ভাল লাগে, তো সেইকাৰণে এনেই কিবা অলপ লগাই আছোঁ। ইয়াত লগালেতো বলক এতিয়া আমি যাওঁ। তো আপোনালোকক আগতে কৈছোঁ যে কি লৈ ৰুমত যাম, তো আপোনালোকক দেখাম। তো মই বাইক লৈ যাম। তো হেলমেটটো আগতে লৈ লওঁ, হেলমেটটো মেইন আৰু লাইচেন্সো মেইন, এইবিলাকো লৈ যাব লাগিব। তো এতিয়া মই হেলমেট ল'লোঁ, বলক এতিয়া আৰু গাড়ীটো বাহিৰ কৰোঁ। তো ইয়াতে আছে মোৰ স্প্লেণ্ডাৰ। তো এইটো বাহিৰ কৰি লওঁ আৰু বাহিৰ কৰি ল'লোঁ। তো এতিয়া মই মাকে কিবা কিবি দিছে, তো সেইবিলাক মই বান্ধি আছোঁ, বান্ধি কিনে ৰেডি কৰিলোঁ। তো বলক এতিয়া আমি যাওঁ। তো আপোনালোকে ভিডিঅ'টো পূৰা এনজয় সহকাৰে চাই থাকক। তো নৰ্মেল ৰাস্তাত গাড়ী চলোৱা আহোঁতে ফাইনেলি আমি হাৱাই ৰাস্তা পালোঁ। তো আপোনালোকে হাৱাই ৰাস্তা শুনিলে বুজি পায় যে হাৱাই ৰাস্তাত কেনেকুৱা মানে গাড়ী চাড়ী মানে পূৰা স্পীডত আপ ডাউন কৰি থাকে। তো আপ ডাউন কৰিলে কথা নহয়। আৰু আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, মানে বিশেষকৈ গাড়ী চলোৱা ড্ৰাইভাৰবিলাকক কৈ আছোঁ, মানে এইটো ৰাস্তাৰে মানে যিমান গাড়ী যায়, পূৰা মানে যিমান মানে গাড়ী ধেৰ আছে মানে সিমানেই দবাই যাবলৈ চেষ্টা কৰে। মানে ইমান স্পীডত যোৱাটো কাৰণ কি মই অলপো গম নাপাওঁ। তো আৰু এটা কথা আপোনালোকক কওঁ, মানে এইটো ৰাস্তাৰে যেতিয়া মই যোৱা অহা কৰোঁ, তেতিয়া মানে কিবা কিবি জন্তু মৃত্যু হৈ পৰি আছে দেখা পাওঁ। তো সিহঁতেতো আৰু বুজি নাপায় না কি গাড়ী আহিছে না কি আহি আছে। তো মানুহেতো বুজি পায়। তো সিহঁতে অলপ ভাবিব লাগে। তো মানে সিহঁতে অলপ চাব লাগে যে কিবা কিবি ৰাস্তাৰে পাৰ হৈ আছে না কি হৈ আছে, অলপ চাই কেনে গাড়ী চাড়ী চলাব লাগে। তো সিহঁতে মানে গাড়ীত যিমানখিনি গিয়াৰ আছে সিমানেই দবাবলৈ চেষ্টা কৰে আৰু মানে তাতকৈ বেছি হ'লে চলাবলৈ চেষ্টা কৰি থাকে। ফাইনেলি ৰুমৰ সন্মুখত আহিলোঁ আৰু এতিয়া বস্তুবিলাক নমাই লওঁ। আৰু এইখন ঘৰতে মই থাকোঁ। তো আমাৰ ৰুমটো সন্মুখতে এই ৰুমটো। তো বলক ৰুমৰ ভিতৰলৈ যাওঁ। ৰুমৰ অৱস্থা বা কেনেকুৱা হৈ আছে গম নাপাওঁ। তো বলক চাওঁ যাই কিনে। তো ৰুমৰ ভিতৰত সোমালোঁ আৰু বস্তুবিলাক ৰাখিলোঁ আৰু ৰুমটো পূৰা বেয়া হৈ আছে। তো ঝাৰু মাৰিব লাগে। তো আৰু এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰোঁ। তো আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
তো এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ, বাই বাই।